লুকুমলি ব্লগলৈ আপোনালোকক স্বাগতম। আজি বনাই আছোঁ দেওবাৰ, যিহেতু আজি দেওবৰীয়া বিশেষ হিচাপে এয়া মাছ ফ্ৰাই কৰি আছে। ভাঙোন মাছ তেলত চৰচৰকৈ উতলি আছে আৰু এয়া দেখিছে মাছ ভজা অলৰেডি হৈ গৈছে। শাক তো মৰিচা শাক বিলাহী দি কি মজা লাগিব খাই, আপোনালোকে চাব না আজি কি ধুনীয়া হ'ব। আৰু এটা স্পেচিয়েল আছে, কোৱাজি এফালে যাম কিন্তু ক'লে যাম এতিয়াই নকওঁ। এইটো এটা চাটনি হ'ব। এয়া মগু বুট ধনিয়া सबके फेवरेट এইটোই আজি এইটো হ'ব স্পেচিয়েল। দেখিছে ৱাও, লগত আৰু এইটো কি ৱাহ, এইটো হ'ল ভোট জলকীয়া, কি মজা লাগিব। এয়া মোৰ মানুহজনী, আমি যে কৈছিলোঁ আজি এফালে যোৱাৰ কথা আছিল ছাৰপ্ৰাইজ দিম বুলি। বৰ্তমান আমি বহি আছোঁ তেজপুৰৰ যি গ'ল্ড ডিজিটেল চিনেমা, ইয়াৰ ৰাঘৱ চাবলৈ। চাওক কি মজা লাগিছে ৰাঘৱ চাই, মানুহে ৰাঘৱ সঁচাকৈ চাই ভাল লাগিল। তেজপুৰ গ'ল্ড ডিজিটেল চিনেমাত চাইছিলোঁ, ভাল লাগিল।